নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যদি আপোনালোকে অসম পুলিচত চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটি বেয়া খবৰ। কি বেয়া খবৰ মই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক স্পষ্টকৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হয়। চাওক বন্ধুসকল, আপোনালোকে গমে পাইছে যে আপোনালোকৰ AB, UB, SIকে ধৰি বহুত কেইটা বিভাগতে অসম পুলিচৰ প্ৰায় 5,000 প্লাছ, মিনিমাম 6,000 বুলিয়ে ক'ব পাৰি পদ আহিছিল। আৰু সেই পদত এপ্লাই আজিৰ পৰা প্ৰায় 5-6 মাহ আগতে হৈ গৈছে, কিন্তু এতিয়ালৈকে ফিজিকেল অহা নাই বা কোনো ধৰণৰ অফিচিয়েল আপডেটো অহা নাই। বা CM ছাৰে সভাই সমিতিয়ে কৈছে যে জুন-জুলাই মাহত হ'বলৈ গৈ আছে। বেয়া খবৰটো কি মই আপোনালোকক জনাই আছোঁ। যিহেতু আপোনালোকে প্ৰেক্টিছ কৰি আছে আৰু বহুতে প্ৰেক্টিছ এৰিছে, এৰাৰ কাৰণটো হৈছে কাৰণ সকলোৱে কাম কৰিব লাগে, প্ৰেক্টিছ কৰিলে কাম কৰিব টাইম নাপায়, সেইকাৰণে বহুতে প্ৰেক্টিছ এৰিছে। এতিয়া খবৰটো হৈছে যে CM ছাৰে প্ৰতিখন সভাই সমিতিয়ে কৈ আছিল যে জুলাই মাহত হ'ব। চাওক বন্ধুসকল, জুলাই মাহত যদি ফিজিকেল হ'ব লাগে, জুলাই মাহত ফিজিকেল হ'লে আপোনালোকৰ বাবে বেয়া খবৰ, কিন্তু আপোনালোকে চাকৰি ল'ব নোৱাৰিব, প্ৰায়ভাগেই নোৱাৰিব। কাৰণ আপোনালোকে যিমানেই কষ্ট নকৰক কিয়, তাত কিন্তু আপোনালোকে ভাল মাৰ্ক আনিব নোৱাৰে। এতিয়া বহুতেই ক'ব যে এইটো কি বেয়া খবৰ হয়, সোনকালে হৈছে হ'বলৈ দিব লাগে, ইমান দিন ৰখিছোঁ হ'ব দিব লাগে, এটি বেয়া খবৰ নহয়, এনেকৈ ক'ব। চাওক, সেইটো কথা হয়, সেইটো মই ভাবিছোঁ যে বহুত দিন হ'ল ফিজিকেলটো হৈ যাব লাগে, কিন্তু ফিজিকেলটোতো আপোনালোকৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতো হ'ব পাৰিলে হয়। ফিজিকেলটো যদি আগতীয়াকৈ কৰি থ'লে হয় বা পিছত ৰিটাৰ্ণ এক্সামটো পাছত কৰিলেও হ'ল হয়, কিন্তু ফিজিকেলটো কিটো টাইমত কৰিব গৈ আছে, যিটো টাইমত অসমত বানপানী, বৰষুণ আৰু ফিল্ডৰ অৱস্থা বোকাময়। আপোনালোকে জানে যে আগতে হৈ যোৱা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফিজিকেলৰ টাইমত কেনেকুৱা এটা পৰিৱেশ হৈছিল, সেই পৰিৱেশৰ নিচিনা এইবাৰো হ'বলৈ গৈ আছে। কাৰণ সেই টাইমতে আপোনালোকৰ ফিজিকেল হ'বলৈ যাব, আৰু সেই টাইমত বোকা বৰষুণটো বাদে দিয়ক, কিমান গৰমৰ দিন হয়, বহুত গৰম হয়। ইমান গৰমত কেনেকৈ আপোনালোকে ফিজিকেল দিব পাৰিব, আপোনালোকে এবাৰ ভাবি চাওক। কাৰণ বহুত বেয়া পৰিস্থিতি হ'বলৈ গৈ আছে জুন-জুলাই মাহত। কিন্তু CM ছাৰক বহুতে এইটো কথা অৱগত কৰিছে, হয়তো CM ছাৰে ভালকৈ গম পোৱা নাই। বহুতে কৈছে যে জুন-জুলাই মাহত বোকা বৰষুণ বুলি CM ছাৰে নিজে কৈছে, আৰু CM ছাৰে কৈছে, ল'ৰাই কৈছে, তেওঁক কোন ল'ৰাই কৈছে যে বোকা বৰষুণ আমাক গ্ৰাউণ্ড লাগে, এনেকৈ কৈছে। কিন্তু CM ছাৰে হয়তো এইটো কথা ভালদৰে নাজানে, তেওঁ কিয় কাৰণত ক'লে যে এই পৰিৱেশৰ তেওঁ সন্মুখীন হৈ আহিছে। আৰু যিহেতু আমাৰ বয়সসমূহ ৰখি নাথাকে, আমি এটা চান্স পালে এই চান্সটো ভালকৈ দিবলৈ চেষ্টা কৰোঁ। যদি আমি এইবাৰো নাপাওঁ, আগতে আমাৰ বয়স নাথাকিবও পাৰে, কাৰণ বহুত সংখ্যক ল'ৰা ছোৱালীৰ বয়স নাথাকে, প্ৰতিটো বছৰতে তেওঁলোকৰ সময়সমূহ যাই আছে। সেইকাৰণে মই কৈছোঁ যে জুন-জুলাই মাহত যদি ফিজিকেল হ'ব লগা হয়, তেতিয়াহ'লে প্ৰায়ভাগে চাকৰি নাপায়, কাৰণ তাত মাৰ্ক উঠাব নোৱাৰি। মই বহুত ভাল ল'ৰা দেখিছোঁ, ৰিটেন এক্সাম মেৰিট লিষ্টলৈকেও গৈছে, ভাল ল'ৰা, কিন্তু তেওঁলোকে চাকৰি নাপালে, কাৰণ তেওঁলোকৰ ফিজিকেলত বেয়া হৈছিল। আৰু কিছুমান এনেকুৱা আছে যে বহুত ভাল পাৰফৰ্মেঞ্চ আছিল, কিন্তু গ্ৰাউণ্ডত তেওঁলোকে মাৰ্ক উঠাব নোৱাৰিলে, 5-6 মাৰ্ক কম পাই গৈছে, এনেকুৱাও দেখিছোঁ। জুন-জুলাই মাহত হোৱাটো আমাৰ কাৰণে বেয়া, যিহেতু আমি বহুত দিনেই ৰখিলোঁ, অপেক্ষা কৰিলোঁ। সেই হিচাপত চাবলৈ গ'লে সোনকালে হ'ব লাগে, কিন্তু এনেকুৱা টাইমতো হ'ব নালাগে যি টাইমত আমাৰ কাৰণে বেয়া। কাৰণ প্ৰকৃতিৰ লগত আমি কেতিয়াও জিকিব নোৱাৰোঁ, প্ৰকৃতি বেলেগ, আমি বেলেগ। কাৰণ আপোনালোকে এবাৰ ভাবক, বোকা বৰষুণৰ মাজত আপোনালোকে কেনেকৈ ৰানিং স্পীড বঢ়াব। স্পীড বঢ়ালে আপোনালোকে পিছল খাই পৰিব। লং জাম্পটো মাৰিবলৈ হ'লে আপোনালোকে শ্ল' দৌৰি আহি লং জাম্পটো ভালকৈ এক্সিলেণ্ট মাৰিব নোৱাৰে, অকণমান জোৰকৈ দৌৰি যাব লাগিব। এক্সিলেণ্ট মাৰিলে আপোনালোকে জোৰকৈ দৌৰি গ'লে আপোনালোকৰ ভৰিৰ বেলেঞ্চটো থাকিবনে, আপোনালোকে এবাৰ ভাবক। সেই টাইমত ফিজিকেল হ'ব নালাগে আচলতে। যদি ফিজিকেল হ'ব লাগিছিল জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'লে হয়তো ৰিটেন এক্সামটো জুন-জুলাই মাহত হ'লেও কথা নাছিল, আমি অপেক্ষা কৰিব পাৰিলোঁহেঁতেন। কিন্তু এতিয়া এই টাইমত ফিজিকেল হ'লে ইফালে গৰম, আনফালে বোকা বৰষুণ, কিমান যে বেয়া পৰিৱেশৰ মাজত ফিজিকেল হ'বলৈ গৈ আছে। আৰু যদি জুন-জুলাই মাহৰ পৰিৱৰ্তে পিছলৈকে হয়, তেতিয়াহ'লে ভাল কথা, যাতে গ্ৰাউণ্ডসমূহ ভাল কোৱালিটিৰ হয়। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক জনালোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।